সন্ধিয়া চাহৰ লগত আপুনি কি খাই ভাল পায়? যদি আপুনি নিমকি লাভাৰ কিন্তু ঘৰত নিমকি বনালে মচমচীয়া নহয়, তেন্তে চিন্তা নকৰিব। আজি মই আপোনাক ক'ম কিদৰে দোকানৰ দৰে পাৰফেক্ট নিমকি ঘৰতে বনাব পাৰি। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফেচবুক এণ্ড ইউটিউব চেনেল। তো বলকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই 4 কাপ ময়দা লৈছোঁ। চাহ খোৱা কাপেৰে লৈছোঁ মই আনুমানিক 250 গ্ৰাম। তাতে 1 চামুচ কালি জিৰা আৰু 1 চামুচ আজৱাইন দি দিছোঁ। আৰু আজৱাইনটো মই অলপ হাতেৰে মোহাৰি দিছোঁ যাতে আজৱাইনৰ যিটো ফ্লেভাৰ আছে সেইটো আহি যায়। আৰু তাতে মই 2 চামুচ পাউডাৰ চুগাৰ দি দিছোঁ। আপুনি বিচাৰিলে ইয়াতে গোটা চেনিও ইউজ কৰিব পাৰে। মই পাউডাৰ কৰি দিছিলোঁ যাতে জল্দি ময়দাৰ লগত মিক্স হৈ যায় তাৰ কাৰণে। আৰু নিমকিত অলপমান চেনি ইউজ কৰিলে তাৰ কালাৰটো ধুনীয়া আহে আৰু লগতে অলপ মিঠা মিঠা ভাৱ থাকে যে সেইটো পাই যায়। এতিয়া মই ইয়াতে অলপকৈ ৰিফাইন তেল ইউজ কৰিছোঁ। আপুনি বিচাৰিলে ইয়াতে ঘিউ ইউজ কৰিব পাৰে। আৰু তেলৰ লগত ময়দাটো ভালকৈ সানি লৈছোঁ। তো চাওক, যেতিয়া তেল আৰু ময়দাৰ মিশ্ৰণটো পাৰফেক্ট হ'ব তেতিয়া মুঠা মাৰি দিলে এইটো মুঠা বান্ধি থাকিব। এতিয়া ভাবিব আপুনি তেল আৰু মিশ্ৰণটো ঠিকে আছে। আৰু এইটো এটা ইম্পৰ্টেণ্ট ষ্টেপ হয়, তেল আৰু ময়দাৰ মিশ্ৰণটো। তাৰপিছত মই অলপকৈ নৰ্মেল পানী দি এটা টাইট ডো বনাই ল'লোঁ। আৰু এতিয়া ডোটো মই আধা ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিম। আৰু এইটো ৰেষ্টত থোৱাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া ভিজা কাপোৰ এটা ঢাকি পিনে মই আধা ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিলোঁ। এইটো আধা ঘণ্টামান পিছত মোৰ ডোটো চাওক, আকৌ এবাৰ মই হাতেৰে মুঠি ল'ম ভালকৈ যাতে আৰু অলপমান ছফ্ট হৈ যায়। তেতিয়া মই ডোখিনি সৰু সৰুকৈ কাটি ল'ম। তো মোৰ ভিডিঅ'বিলাক যদি আপুনি ফেচবুকৰ পৰা চাইছে আৰু যদি আজি ফাৰ্ষ্ট টাইম চাই আছে হ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবৰ পৰা চাইছে হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুতখিনি আগুৱাই লৈ যায়। এতিয়া ৰুটি এটা বেলি লৈছোঁ। আৰু ৰুটিটো মই অলপমান ডাঙৰকৈ আৰু পাতলকৈ বেলি লৈছোঁ। আপুনি নিজৰ ইচ্ছামতে সৰু ডাঙৰ কৰি ল'ব। তাৰপিছত ওপৰত অলপমান তেল ব্ৰাছ কৰি ময়দা অলপমান ছটিয়াই দিছোঁ। আপুনি যদি বিচাৰে তেল আৰু ময়দাটো একেলগ কৰি মিক্স কৰি সেইটো ডাইৰেক্ট এপ্লাই কৰিব পাৰে। তাৰপিছত এনেকৈ ভাজ কৰি দিছোঁ। আৰু ভাজকেইটা আপুনি যদি মনোযোগেৰে এবাৰ চাই হ'লে বুজি পাব। আৰু ভাজকেইটাৰ আগতে অলপ ভালকৈ দবাই দিব। আৰু এভৰি ষ্টেপত তেল আৰু ময়দা লগাবলৈ নাপাহৰিব। যদি আপুনি এই তেল আৰু ময়দাটো নলগাই হ'লে কি হ'ব, আমাৰ যিটো নিমকিৰ লেয়াৰ হয় লেয়াৰকেইটা নাহিব। তো এনেকৈ ভাজ কৰি দিব। সেইটো জাষ্ট ফ'ল্ড কৰি নৰ্মেলি বেলি ল'লেই হ'ল। আপুনি বিচাৰিলে এইটো ষ্টেপতো কাটি ল'ব পাৰে নিমকিটো, কিন্তু এইটো ষ্টেপত কাটিলে আমাৰ বেছি লেয়াৰ নাহিব। সেইটো কাৰণে মই আকৌ নেক্সট ষ্টেপটো কৰিম। তাৰ কাৰণে মই ৰুটিটো আকৌ বেলি লৈছোঁ জেণ্টলি অলপমান। এইটো জাষ্ট ভিডিঅ'টো আপুনি ভালকৈ চালেই গম পাব। এই ৰুটিটো বেলি তাৰ ওপৰেদি মই আকৌ তেল দি দিছোঁ আৰু ময়দা ছটিয়াই দিছোঁ। দি পিনে এতিয়া মই এইটো 3টা ভাজ কৰি দিছোঁ। মোৰ ৰুটিটো বেছি বহল নাছিলে কাৰণে মই 3টাই ফ'ল্ড কৰি দিছিলোঁ। আপোনাৰ ৰুটিটো যদি বেছি বহল থাকে হ'লে আপুনি 3টা বা তাতকৈও বেছি কৰিব পাৰে। ফ'ল্ড কৰাৰ টাইমত অলপ ভালকৈ দবাই দিব যাতে খুলি নাযায় তেলত দিলে। আৰু এতিয়া জেণ্টলি অলপমান বেলি ল'ব যাতে অলপমান আৰু পাতল হৈ যায়। তো চাওকচোন, এতিয়া নিজৰ চইচ অনুযায়ী শ্বেপত কাটি ল'ব। মই এইটো শ্বেপে ভাল পাওঁ আৰু এইটো শ্বেপত কাটিলে লেয়াৰকেইটা আৰু ধুনীয়াকৈ দেখা যায়। সেইটো কাৰণে মোৰ নিমকিকেইটাও ৰেডি। এতিয়া অলপ ফ্ৰাই কৰি লওঁ। নিমকিকেইটা তেলত মানে ভাজি থকাৰ সময়ত মনত ৰাখিব, তেলটো বেছি গৰম হ'লে নিমকিকেইটাৰ ভিতৰত কেঁচা থাকিব। আৰু যদি আপুনি ল' ফ্লেমত লাহে লাহে নিমকিকেইটা ফ্ৰাই কৰি থাকে হ'লে কালাৰৰ লগতে ক্ৰিছপিনেছটো ধুনীয়াকৈ আহিব। মই নিমকিটো তেলত দিয়া টাইমত গমেই পাইছে তেলটো একদম গৰম কম আছিলে। চ' এনেকৈ ল' ফ্লেমত ফ্ৰাই কৰি থাকিব। আৰু এটা টাইমত চাব নিমকিকেইটা নিজে নিজে ওপৰলৈ উঠি আহিছে আৰু লেয়াৰকেইটা ধুনীয়াকৈ খোল খাইছে। কেইটামান সৰু সৰু ট্ৰিক যদি আপুনি মনত ৰাখি এই নিমকিটো বনায় হ'লে আপুনি ফাৰ্ষ্ট টাইমতে পূৰা পাৰফেক্ট নিমকি ঘৰতে বনাব পাৰিব। আৰু এইটো চাহৰ লগত বা আপুনি এনেও খাব পাৰে, বহুত টেষ্টি হয়। এই নিমকিটো মোৰ মাৰ বহুত প্ৰিয়, মানে বহুত ভাল পায় আৰু খাবলৈ। সেইকাৰণে মই যেতিয়াই ঘৰত যাওঁ মালৈকে এইটো বনাই লৈ যাওঁ।
এইটো চাওকচোন, লেয়াৰকেইটা দেখা যাই আছে, ইমান ধুনীয়াকৈ খুলিছে। মোৰ ভিডিঅ'টো চাই পিনে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি কেতিয়াবা ঘৰত বনাই হ'লে খাই পিনে কেনেকুৱা পাইছে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি পিছলৈকে মোৰ ভিডিঅ'টো চাব বিচাৰে হ'লে ছেভ কৰি থৈ দিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিলে, আৰু আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তাতেলৈকে চবে ভালে থাকিব। তো বাই বাই। चांदनी रात में बात तेरी है, दिल के हवाओं में तेरी खुशबू सी है। दिन भी तेरा है, शाम भी तेरी है, मेरे जज्बात में तेरी रूह बसी है। तू जो पास आए रोशनी सी छाए, दिल के जादू में सब भूल जाए। तेरे नैनों में दुनिया खो जाए, तेरी बाहों में खुद को पा जाए। सितारों ने भी तेरे